দুয়োপাৰে চাহপাত বাগান এয়া মধুকিত আছে এই চাহপাত বাগানখন চান্দুবি যোৱাৰ আগত ৰাস্তাতে আৰু চান্দুবি পোৱাৰ আগতে নেচাৰ আহি গ'লো আমি ফুৰিবলৈ ওচৰতে আহিম বুলি আজি হেলমেট চেলমেট অনা নাছিলোঁ গাইজ আজি ফাৰ্ষ্ট বহাগ বুলি ফুৰিবলৈ আহি গ'লোঁ চাহপাত বাগানত আৰু যাম কলৈতো চান্দুবি চাই যাম একবাৰ এনেইতো আহিয়ে থাকোঁ আজিও একবাৰ আৰু ভিজিট কৰি যাম কেনে লাগে ভাল লাগে বেয়া লাগে আপোনালোকক জনাম আৰু চান্দুবিত এনে জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ এই মেলা অনুষ্ঠিত কৰে আৰু সেই মেলাত আহিব নাপালোঁ আৰু এইবিলাক চাহপাত বাগান আজি ফাৰ্ষ্ট টাইম শুনিছোঁ চাহপাত বাগানত এনেকৈ লাৰিব পাইছোঁ ভাল লাগিছে আৰু এইবিলাক ছিঙিব হৈছে চাগে এইবিলাকত নহয় এইবিলাক এনেকুৱা সৰুবিলাক বোলে বেছি ভাল হয় দেখিছে আৰু এই এনেকুৱা গছৰ ছাঁৰ তলত চাহপাতবিলাক বেছি ভাল হয় মই নিজে জানামতে আৰু এই একদম পূৰা খোলা হোৱা আৰু আজি বহাগৰ 1 তাৰিখ সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু নতুন বছৰ ভালদৰে পাৰ হৈ যাক সেয়াই মোৰ কামনা আৰু আপোনালোকেও কমেণ্ট ডাউন কৰিব বহাগত কেনে লাগে আপোনালোকে আৰু কেমেৰা কোৱালিটি কেনেকুৱা জনাবচোন মোৰ মোবাইলততো এনে কেমেৰা কোৱালিটি ভালেই পাওঁ আৰু Realme 5 Proৰে কৰি আছোঁ আৰু কেমেৰাৰ অলপমান ডাউন হৈছে বুলি মই ভাবোঁ আৰু আপডেট লাগে নেকি আপোনালোকে কমেণ্ট কৰি দিব গাইজ ফাইনেলি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে এতিয়া গৈ আছোঁ চান্দুবি আৰু এয়া চান্দুবি ৰাস্তা আৰু মই এখনতে বাইকখন কণ্ট্ৰল কৰিছোঁ গাইজ এইফালে যায় চান্দুবিৰ পিকনিক স্পট এইফালে পিকনিক চিকনিকবিলাক খাব পৰা যায় এইফালে গৈছোঁ আৰু সেইফালে ডাইৰেক্ট চান্দুবি বিলটো দেখা পোৱা যায় আৰু এইফালে গ'লে পিকনিক স্পটটো দেখা পোৱা যায় সিফালে আহিলেও অকণমান এইখিনি জংঘল টাইপৰ জেগা পায় ইয়াত ভয় নকৰিব ইয়াত কেতিয়াবা হৰিণাবিলাকো দেখা পোৱা যায় আৰু যেতিয়া ভাগ্য থাকে তেতিয়া দেখা যায় এনেকুৱা জংঘল এইফালে পিকনিক স্পটৰ ফালে অহা জেগাত এইফালে এইটো দেখা যায় আৰু ইয়াত পূৰা হাতীৰ পূৰা হেৰি কৰে আৰু মানে হাতী চাতি ওলাই ইয়াত আৰু আমি গৈছোঁ দেখিছেনে বহাগৰ বিহু বুলি কিমান মানুহবিলাক অহা যোৱা কৰি আছে এইফালে আমিও গৈ আছোঁ গাইজ ফাইনেলি চান্দুবি আহি পাই গ'লোঁ আৰু ইখন এখন আমাৰ বাইক আৰু এতিয়া চান্দুবিৰ অলপমান এইফালে ফুৰিবলৈ যাম আৰু দেখিছে এতিয়া গৈ আছোঁ এইটো ফাৰ্ষ্ট ভিউ পইণ্ট অৱস্থা বেয়া হৈছে অকণমান এইফালে ভিউ পইণ্ট চান্দুবিৰ ভিউ পইণ্ট দেখিছে সৌটো বাৰু এইখিনি চাপৰিটো দেখিছেনে তাতে হয় ইয়াৰ মেলাখন হয় চান্দুবিৰ মেলা আৰু 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ হয় আপোনালোকে আহিব পাৰে নেক্সট 2024 ধুনীয়া সেউজীয়া ধৰণীৰ মাজত এয়া চান্দুবি বিলত দেখিছে এয়া আমাৰ লগত অহা ভাই চমন ৰখা চলনা খেলিছে দেখিছে বুঢ়ী মানুহবিলাক চলনা খেলিবে এয়া এইবিলাক চান্দুবি গৈ আছোঁ ভিউ পইণ্টলৈ আৰু আপোনালোকক দেখাই যাম আৰু ভিউ পইণ্টত গৈ এইবিলাক বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে দেখি বিদেশী পৰ্যটক ইয়ালৈ আহে আৰু আজি ঠিক তেনেকৈ আহিছে আৰু এইবিলাক নাৱত যাত্ৰা কৰিব পাৰি ফেয়াৰ 50 টকা কৰি চাগে মই যদি ভুল হোৱা নাই এইবিলাক দেখিছে ইয়াৰ বিল গছ-গছনিৰে ভৰপূৰ চান্দুবি বিলৰ দুপাৰ চাৰিওপাৰ গছ-গছনিৰে ভৰপূৰ আৰু এটা ভিউ পইণ্টলৈ গৈ আছোঁ ভিউ পইণ্ট এই নাও যাত্ৰা কৰিছে নৌকা যাত্ৰা এতিয়া আহি জলনাত বহি গ'লোঁ আৰু এই মোক ভিডিঅ' কৰিব হেল্ল' পুৰা মাৰিছে সেই খাই খতম
ইও খতম হ'ব হ'ল এইটো খতম ইও খালি তাৰ দেখি না সি নাখাল কিবা বোলে সি অলপ লাচ লাচ কৰে গাইছ এতিয়া আমি কলংকাৰীৰ পৰা গৈ আছো এতিয়া এই আমি ষ্টিং খাই আহিলে এটা 30 টকীয়া দামী ষ্টিং ষ্টিং নহয় ৰঙা পানী 30 টকা লৈছে ভাই ষ্টিং এই পুৰা এনজয়মেণ্ট 30 টকা কেতিয়াবা খাই পাইছিলি না 20 টকাৰ বটল 30 টকাত আনি খালো আজি চান্দুবীৰ আহি গাইছ কেতিয়াবা যদি আপোনালোকে আহে ন এই দাম দৰবিলাক আগে ভালকৈ চলি থৈ যায় খাব দেই নহ'লে আমাৰ দৰে সেনেকৈ গাইছ ফাইনেলি এতিয়া এই চান্দুবীৰ মেইন জেগালৈ যাম আমি আহি পাই গ'লোঁ এইফালেৰে টকিয়াম চাইডেৰে আহিলে এইটো ৰাস্তা দি ওলায় আৰু যদি আমি গৈ আছোঁ দেখাই আছোঁ এতিয়া কিবা ৰানিং চানিং চলি আছে খেলা চেলা পাতি আছে পুৰা নেচাৰ হেণ্ডেল এৰি দিছোঁ মাল খাই নাই গাড়ী দৌৰি আছে নাই ভাই নাই আমি মাল নাখায় আমি ইয়াতে মেলা হয় গাইছ চান্দুবীৰ মেলা নোহোৱা দিনত এনেকুৱা দেখা পায় মানুহ চব বেছি নাথাকে চান্দুবী পৰ্যটক নিৰ্বাস আমি এইবাৰ চিধা সোমাই দিলোঁ ইয়াতে কিছু কিছু এক্সপেৰিমেণ্টেল বস্তু কিবা ভাল লগা হেৰি ইয়াতে আনি থয় ইয়াতে পুৰা এইটো ভিউ পইণ্ট চান্দুবীৰ আৰু এইবিলাক ধুনীয়া ধুনীয়া মানুহ আহে আৰু এইবিলাক চান্দুবী পুৰা ঘূৰাই দিলোঁ আপোনালোকক পুৰা ঘূৰাই দিলোঁ মোবাইলৰ ভিতৰত থাকি চাব পালি যে মেলাত আহিলে মানুহে চাব অহাদৰে হয় বুজিছে এই ইয়াৰ নৌকা যাত্ৰা কৰি আছে বিলৰ মাজে মাজে আৰু আজি ভাইয়ে ফ্ৰীতে ঘূৰাই আছে মোক তাৰ বাবে থেংক ইউ কাঁঠালগুটি মনত লাগে দেই অঁ আমাৰ মালি নাই এইখনো তুমি চা দাউৰি আছোঁ এইয়া 90 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ চলাব পৰা কিবা ষ্টেজ আমাৰ মালে নাই साबी को मत छोड़ना ऐसा किसी ने चोरी करके ले जाएगा এইবিলাক মাছ দেখাইছোঁ টকাই দিলোঁ কি মজা জেগা নাগিলাং দোস্ত আহি যাওক ধেমালি কৰক মজা লওক জীৱনৰ আনন্দ কৰক আবেলিৰ বেলি ডুবু ডুবু সময় এতিয়া প্ৰায় 3টামান বাজি গ'ল আমি এতিয়াও চান্দুবীৰ আনন্দ উপভোগ কৰি আছোঁ তামোল চবাই চবাই কি সোৱাদ ও মাই গড এইবিলাক তো লকিয়া দ্বাৰা নহয় 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 কলংতাৰী এইবিলাক ফাইনেলি এতিয়া আমি ওপৰত যাম এইটো দেখিছেনে ওপৰত ভিউ পইণ্ট এটা আছে ওপৰত যাম আমি আৰু সেই আৰু চান্দুবী নেচাৰৰ মাজত থকা এটা প্ৰাকৃতিক ভূমিকম্পত হোৱা এটা বিল সৌন্দৰ্য ইয়াত কোনো অভাৱ নাই প্ৰাকৃতিক সৌন্দৰ্যৰ অভাৱ নোহোৱা ঠাই এয়াই হ'ল চান্দুবী বিল কিউট কিউট আমাৰ ভাই কিউট বেলি ডুবু ডুবু সময়ত আহিছোঁ ইমান মজা লাগিছে ন এইবিলাক আৰু লাইফ জেকেট চান্দুবী বিলৰ মাজত নৌকা যাত্ৰা কৰিলে এইবিলাক পিন্ধাই দিয়া হ'ব আৰু এয়াৰ ওপৰত যাম এইফালে যাম লোহাৰ টোৰে যাম ভিউ ঠাই তাতে গ'ল মই ইয়াত যাম
গাইছ এয়াই আছিল চান্দুবি বিল আমি এতিয়া ঘৰলৈ ৰাওনা কৰিম আৰু এঠাইত যাম বুলি ভাবিছোঁ বেলেগ এটা প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ উপভোগ কৰিবলৈ আৰু দুজন আছিল আমাৰ লগত তেওঁলোক আহি পোৱা নাই আৰু এই অমিয় ৰাভা আৰু মই মন্দিৰ ৰখাই গৈ আছোঁ আন এটা ঠাইলৈ গাইছ এতিয়া চান্দুবিৰ পৰা চিধা আমি আহি গ'লোঁ ৱাটাৰফললৈ এয়া মাম আৰু লোন তে ছাগন লোন নহয় আমি এইবাৰ ৱাটাৰফললৈ যাম ৱাটাৰফল কোনফালে যায় ইয়াতে গাড়ী থ'ব লাগিব আমি এতিয়া পাৰ্কিঙলৈ গৈছোঁ মটৰ ব্লক কৰা নাই দিয়ক হেলমেটো পিন্ধা নাই আমাৰ হেৰিও নাই গাইছ আন এক সৌন্দৰ্যৰ মাজলৈ গৈ আছোঁ এইয়া মই বেলি ফাটাফাটি গোটেইবিলাক যাই আছোঁ ইহঁতো একদম পুৰা আৰু গৈ আছোঁ সেই ইয়াৰ দূৰৰ পৰা দেখিছেনে আন এক সৌন্দৰ্যৰ মাজলৈ চান্দুবিটো ক'বাই নালাগে একদম খাতৰনাক নেক্সট লেভেল আৰু ইফালে নেক্সট লেভেল কৰবাই যাইছোঁ আৰু গাইছ এয়া হ'ল বাৰেগাং ৱাটাৰফলছ আৰু ৰাণীখামৰ ৱাটাৰফলছ আছে এই উকিয়ামৰ আগত সেইটোতো ভিডিঅ' কৰিছোঁ আৰু আজি শিকিছোঁ আমাৰ ঘৰৰ ওচৰতে থকা আন এক ৱাটাৰফললৈ আৰু এয়া নতুন ময়ো অহা নাই মানে এই পুৰণিয়ে বহুত বছৰৰ পৰা হৈ থকা বাট মই অহা নাছিলোঁ কাৰণে নতুন মোৰ কাৰণে আৰু আপোনালোকৰ কাৰণেও চাগে এয়া নতুন হ'ব আৰু গৈ আছোঁ গাইছ ফাইনেলি আহি পাই যাম আৰু পাই যাম মানে পালোঁ আহি এইয়া ৱাটাৰফল ওপৰত আছে অলপ ৱাটাৰফল বাঁহৰ চুবা মানে হঠাৎ দলে বাঁহৰ চুবা এইবিলাক ইউজ মি চব এইবিলাক চাফাইৰ কাৰণে দেখিছে পিকনিক খাব আহিব পাৰে গাইছ কিন্তু খাব জেগা নাই মাত্ৰ চাব লাগিব মজা মজা জেগাৰে গৈ যাওঁ এই মই সদায় এনেকুৱা জেগাবিলাক দেখাই বেছি ভাল পাওঁ কাৰণ মোৰ জছ বেছিকৈ আহে আৰু এয়া ৱাটাৰফল গাইছ কি মজা এইবিলাক অৱস্থা বেয়া খাই লৈ চাগে গাইছ এইবিলাক পুৰা ৱাটাৰফল গাইছ এয়া ৱাটাৰফল কি মজা ডাঙৰ ডাঙৰ শিলৰ মাজত ৱাটাৰ পৰি আছে ওপৰৰ পৰা আৰু এয়া বিশেষ ইমান ডাঙৰ নহয় কাৰণ ইমান ওখ নহয় বাছ মানুহ চানুহবিলাক যাব পাৰে এয়া আমাৰ গাইছ গাই আছে গাইছ গাইছ আমাৰ লগবিলাক চববিলাক ওপৰত গৈ আছে ময়ো যাম ৰ গাইছ ভাগৰ লাগিল অকণমান ৰেষ্ট লৈ লওঁ আৰু যাম আৰু কেতিয়াবা পাৰিলে নতুন নতুন আৰু ঠাই দেখাম আৰু নেক্সট ভিডিঅ' আহি আছে ফ্ৰম নেপাল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু নেপালৰ আমি যাম মেডিকেল পাৰ্পছৰ কাৰণে সেয়েহে মেডিকেলৰ পৰিৱেশবিলাক দেখাম নেপালত গৈ আৰু ইয়াৰ মাজেৰে আমি ওপৰত যাব চেষ্টা কৰিছোঁ কিন্তু ইয়াত পূৰ্ব লাগিলে নাইকিয়া আৰু বহুত তলত যাই পাম গাইছ এতিয়া ফটোটো ভিডিঅ'টো বন্ধ কৰি লৈছোঁ ৰ গেলবে গেলবে গাইছ নুৰলুং যাবা ইফালে দি এই ইমান ৰিক্সত যাব নোৱাৰি বিয়া চিয়া পাতা নাই ইতানে মৰিব লাগিলে কোনে ঘৰখন চাব ভাই নেযাওঁ ৰিক্সত নেযাওঁ এইফালেৰে 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 এইফালে এয়া আমাৰ ব্লকাৰজনে উঠি গৈ আছে পানীৰ মাজত এয়া আমিও গৈ আছোঁ লাহে লাহে আমি যাব না গাইছ বহুত পিছত এয়াই মানুহবিলাকৰ এয়াই ফুল কাম এক নম্বৰ ফুল কাম এয়াই কাৰণ নেচাৰৰ মাজত আহি নেচাৰকে বাৰু এইবিলাক পচি যাব কথা নাই এইবিলাক ক'তনো বেয়া হ'ব নেচাৰৰ মাজত আহিলে এইবিলাক লেতেৰা কৰি থৈ যাব নালাগে ইয়া বাৰিগাং ৱাটাৰফল ইয়াৰ পৰা তলৰ ফালে দেখাম
তলফালে বহুত স্পীডত পানী পৰে ইয়াৰ পৰা পৰে গৈ পানী বাৰিগাং ৱাটাৰফল আমি তেতিয়াই তাকে লগে আহিছিলোঁ আৰু এতিয়া ওপৰৰ পৰা দেখাই আছোঁ এই বাৰিগাং বাই বাই আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব গাইজ আৰু বিশেষ একো নকওঁ আৰু নেক্সট ভিডিঅ' আহি আছে ফ্ৰম নেপালৰ পৰা আহিব আৰু যোৱাবাৰে কৈছিলোঁ নেপালৰ পৰা ভিডিঅ' আহিব বুলি বাট কিন্তু দিব নোৱাৰিলোঁ কাৰণ মোৰ বহুত অসুবিধাৰ কাৰণে ফাৰ্ষ্ট টাইম কৈছোঁ ন বহুত কিবা কিবি কাম আছিল সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু এইবাৰ যদি যাওঁ আপোনালোকক ভিডিঅ' কৰি আপোনালোককো দেখাম আৰু এয়াই আছিল আজিৰ ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব গাইজ